নমস্কাৰ আপোনালোক সকলোকে আকৌ এবাৰ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। লগতে এই ভিডিঅ'টো যোনে ফেচবুকত চাই আছে তেখেতসকলকো মোৰ ফেচবুক পেজটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি হ'ল মহাশিৱৰাত্ৰি, সেয়ে মই আপোনালোক সকলোকে এই ভিডিঅ'টোৰ যোগেৰেই মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু শিৱ বাবাৰ কৃপা দৃষ্টি যাতে আমাৰ সকলোৰে লগত থাকে মই তাকে কামনা কৰিছোঁ। বাকী আজি যিহেতু শিৱৰাত্ৰি, সেয়ে মই ভাবিলোঁ যে আজিৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আমাৰ ঘৰত শিৱ পূজা পাতোনে নাই কি কৰোঁ ভাবিলোঁ আজি গোটেই দিনটো আপোনালোকক যিখিনি পাৰোঁ মই দেখুৱাওঁ। তো তেতিয়াহ'লে আহক আজিৰ ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। আৰু এতিয়া সময় প্ৰায় 10:50 মানে 11টা বাজেই আৰু ঘৰৰ মন্দিৰটোত সকলোৱে সেৱা ল'লে, মই বাকী আছোঁ, এতিয়া ময়ো সেৱাটো লওঁ। তাৰপিছত আমাৰ ওচৰতে দুখন পূজা হয়, সেই দুখন পূজাতো যাওঁ। যোৱা বছৰৰ ভিডিঅ'টো আপোনালোকক দেখাইছিলোঁৱেই, তো এইবাৰো তাতেই যাম, আপোনালোকক দেখাই আছোঁ বাৰু। বাকী এতিয়া অকণমান আমাৰ মন্দিৰটো দেখুৱাই দিওঁ। এইফালে এনেকৈ মানে অকণমানকৈ যিহেতু মানে মন্দিৰটো আমাৰ ৰাস্তাৰ ওচৰতে, তো এনেকৈ অকণমান সৰুকৈ মানে দেউতাই এনেকৈ সজাই দিলে, কলপাতৰ মানে কলপাতৰ চানি দিছে মানে ৰাস্তাতে, উপায় নাই মানে আৰু মন্দিৰটো যিহেতু ৰাস্তাতে আছে, তো ৰাস্তাতে এনেকৈ মাহঁতে অকণমান নাম ধৰিব। তো মানে আমাৰ ঘৰত নাম ধৰাৰ আগতে আমি যাই পেলাই মানে সেই পূজা দুখনতো সেৱা লৈ আহোঁ। তাৰপিছত যিহেতু ঘৰত অকণমান কিবা কিবি কাম ওলাব, এতিয়া কাম বন কৰি মানে আজৰি হৈ পেলাই এয়া সেৱা ল'বলৈ আহিলোঁ। আৰু এয়া দেউতাই অকণমান পাঠ পঢ়ি আছে এয়া। তো মানে এতিয়া আৰু মই ভিতৰত সোমাই সেৱা নলওঁ, এইফালে মাহঁত আহিছে, মাহঁতৰ লগত আমি গোটেইবিলাক যাওঁ। এয়া হাই দিছোঁ, বিস্কুট দিছোঁ, মই দেখাই নাছিলোঁ। তো এতিয়া যাওঁ। দুলুবা কৈ আৰু এতিয়া মাহঁতে ইয়াত সেৱা লৈ আছে ভিতৰত গৈ, মই দুলুবা আৰু বৰমাক ৰখি আছোঁ, মানে সিহঁত দুটা আহিলে ময়ো সেৱা ল'ম ভিতৰত যায়। আৰু আজি ইয়াত শিৱলিংগ এটা স্থাপন কৰিব, মানে মহাদেৱ পিতাৰ মূৰ্তি আছিল কিন্তু মানে ডাঙৰ শিৱলিংগ নাছিল, তো শিৱলিংগটো স্থাপন কৰিব আজি ইয়াত। তো মানে যেতিয়া কৰে তেতিয়া আপোনালোকক দেখুৱাম, মানে যদি মই ইয়াত আকৌ আহোঁ তেতিয়াহ'লে দেখুৱাম। গধূলিলৈ মানে ঠিক নাই, গধূলিলৈ আহিবও পাৰোঁ, তাৰ কাৰণে যদি আহোঁ আপোনালোকক দেখুৱাম। এতিয়ালৈ তাৰমানে লৈ অহা নাই শিৱলিংগটো, তো চাই থাকিব। আৰু এতিয়া আমি মন্দিৰৰ পৰা আহিলোঁ, দুলুবা বৰমা এতিয়াহে গ'ল, তো ৰখি নাথাকিলোঁ। হাই তাৰপিছত এতিয়া মানে আমাৰ মন্দিৰতো প্ৰসাদ দিব মানুহ আহিছে, তাৰ কাৰণে মানে আমি গুচি আহিলোঁ। আৰু মা অলপমান লেকচাৰত ৰ'ল না ঘূৰিমা, চবতে লেকচাৰ মাৰি মাৰি আহিব, আমাৰ মা লেকচাৰ মাৰাত উস্তাদ। তো এতিয়া আমি ঘৰত আহিলোঁ, এতিয়া ঘৰতো দেখাওঁ আপোনালোকক অলপমান মন্দিৰটো। আমাৰ ঘৰত একদম প্ৰসাদ খাবলৈ, খিচাৰি খাব নোপোৱা আমাৰ ঘৰত, এই বৰষাহঁতৰ ঘৰত খিচাৰি খাব পাবা। তো তাতে নিমন্ত্ৰণ দিলোঁ, তাতে খিচাৰি খাব এইটোও আহিম। এইটো আহিবি, চাহ খাবা আহিবি, নাম ধৰিব আহিবি, দগৰ বাজাব আহিবি। আমাৰ এখেত শিল্পী মানুহ আমাৰ। আপোনালোকে এই বিহু আহি আছে নহয়, বিহুৰ কাৰণে ন লাগিলে কণ্টেক্ট কৰিব, তৃষ্ণা দেৱী, তৃষ্ণা দাস। তাৰপিছত আজি দিম না ফোন নম্বৰটো, স্ক্ৰীণত দিয়া থাকিব ন। দে যা, আহিবি দে, প্ৰসাদ খাবা দে, বাই 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 বাই। মাহঁতে সেইফালে নাম গাই আছে, আৰু এতিয়া মই আহিছোঁ পাকঘৰত, কাৰণ এতিয়া চাহ বনোৱা দায়িত্ব। আৰু চাহৰ বিভাগত সদায় আমিয়ে পঢ়োঁ, মানে আমি ছোৱালীকেইটা, পিছে সৰু নাই। তো মই দুলুবাক মাতিছোঁ, এতিয়া দুলুবাৰ লগত চাহখিনি বনাওঁ। আৰু দুলুবাহঁতৰ পৰা ইলাইচি নিওঁ, মানে আদা ইলাইচি তেজপাত দি পেলাই। আমাৰ এই যদি দুলুবা পূৰা কাম কৰি আছে, বোলা চাহ বনাওঁ। তো মানে এতিয়া দুটামান ইলাইচি নিওঁ, পূৰা মানে ধুনীয়াকৈ ৰঙা চাহ একাপ বনাই দিওঁ। এইফালে এয়া চাহ বহাই দিছোঁ, আৰু এয়া দুলুবাই লৈছে। আৰু এইফালে মামী, হাই মামী, মামী একবাৰ মুখখন দেখাই দি, হাই। এয়া আমাৰ চাহৰ যোগাৰ, এয়া বুনিয়াৰ লাৰু আৰু নিমকি কালি মই বনাইছোঁ নহয় দেউতা, কেনে আছে দেউতা? বঢ়িয়া একদম, দোকানত দৰে না। এতিয়া এইখিনি আমি লৈ যাওঁ আৰু তাতে দিওঁ চাহখিনি, বাকী পেলাই লৈ তাৰপিছত মানে নামৰীয়াক খাব দিওঁ। মই বনাওঁ নিমকি, কেনে আছে?
বৰ আৰামত আছা এবাৰ মাই কেনে আছি বঢ়িয়া না গল্লা বনা নাই নিমকি বনাইছো আৰু বুনিয়াৰ লাডুটা বনাইছো একদম ধন্যবাদ এটা বুনিয়াৰ লাডু আৰু ইফালে দুলুবা এটা লৈ আছে দুলুবা তুমি হালধীয়া লৈছা আৰু এতিয়া আমি খাম ভাল লাগছে ভালকে মই ভাল লাগছে খালে আনে লাগছে না খালে আনে দিম আপোনাৰ চুগাৰ আছে নাই নাই একদম একেবাৰে নাই বিনা চেনি চাহ খাই আৰু বুনিয়াৰ লাডু কেইটা খাম 40ৰ পিছত চেনি বাদ দিব লাগে সেইকাৰণে বিনা চেনি হ'ব দে আমি সৰু পেৰে দেখা পাইছোঁ কেইটা বুনিয়াৰ লাডু খালি তিনিটা কিন্তু বিনা চেনি চাহ খাই মানে জীয়াকে বনাইছি না নহয় জীয়াকে বনাইছি কিন্তু পুৰা মানে মাৰি দিছি আৰু এতিয়া আমি কি খাম দুলুবাক মই ধামকে এটা মাৰি দিলোঁ এতিয়া আমি কি খাম আমি প্ৰসাদ খাম মামি কিবা ভালকৈ দেখাই দিলোঁ মামি নমস্কাৰ দিয়া নমস্কাৰ আমাৰ প্ৰসাদ খাব আহিছে এখেতে আজু প্ৰসাদ খাবি নালগে মোক চেল কিবা আইতা অলপ ইণ্টাৰভিউ দিছোঁ কেনে আছি একদম সুন্দৰ পাছা একদম মগৰ দিব ভাল না ভালে দে বৰমাৰ মাজতে বৰমা যিমান ভাল লাগবা লাগে তাতকৈ অধিক ভাল লাগছে একদম এবাৰ বৰমাই কওঁ বাৰু যাতে এনজয় কৰিব পৰা যায় গেছো তাৰ কাৰণে কামনা কৰিলোঁ অ'কে এতিয়া লৈছোঁ আমি প্ৰসাদ খাব খুৰীমা কল খালে কি হয় বল হয় নমস্কাৰ মানে শিৱৰাত্ৰি প্ৰসাদ খাই খুব ভাল লাগিল ৰাস্তাত যাম আৰু অহা বছৰে যাতে এনেকৈ নাম ধৰি প্ৰসাদ খাব পাৰোঁ আৰু তই নিজে বনোৱা মানে নিমকি খাব পাৰোঁ ভাল হৈছিলে আৰু মানে গল্লাটো বনোৱা নাই যদি হেনো বুন্দিয়া লাডুটো বনাইছে ভাল লাগছে তেনেকৈ তাতকৈ আৰু অহা বছৰ অলপ বেছিকৈ আৰু এটা বেলেগ আইটেম বনাবি মোক খুব আনন্দিত নাৰিকল চুৰ নাৰিকল চুৰ সৰুৰ পৰা খালি নাৰিকলে চুৰ কৰি দিয়ে গিফ্ট দিছোঁ আমি আৰু খাম বগৰী খুন্দা তো এতিয়া দুলুবা আৰু কৰি আছে কাম দুলুবা আৰু আমাৰ এটা মানুহ আছে চাং মুখখন আমাৰ এখেতৰ পৰীক্ষা চলি আছে সিহঁতে বগৰী খুন্দা খাই আছে চাওঁ ভালকৈ মুখখন দেখাই আমাৰ বগৰী খুন্দা হ'ল আৰু এয়া সানি আছোঁ এতিয়া অকণমান জলকীয়া দি পেলাই পূৰা 3টা জলকীয়া দিছোঁ আমি খাব নোৱাৰিলেও মানে আজি খাই দিম ন খাওঁ লাগিছে আমাৰ টেঙালু বিয়া দুলুবা উৎপল দাদা আমি ইমান নহয় ইমান নহয় ইমান নাখায়েইচোন আজিকালি ভাল লাগছে A few moments later. এতিয়া আমি যাব ওলাইছোঁ খিচাৰি খাব এইফালে মই এজনী আৰু এই দুটা আছে তাৰপিছত এতিয়া মানে খাই আছোঁ কিবাকিবি প্ৰসাদ কিবাকিবি খাই আছোঁ কিন্তু মানে ভাতে খাওঁ যিহেতু ৰাতিপুৱাও ভাত খাওঁ আপোনালোকেতো গমেই পাইছে তো মানে এতিয়া সেই ভাতৰ ভোকটো আছে তো এতিয়া যাই পেলাই খিচাৰি খাওঁ আৰু মই ইমান খিচাৰি ভাল নাপাওঁ কিন্তু মানে পূজাৰ খিচাৰিৰ টেষ্টটো বেলেগ আৰু মন যায় দিয়কচোন মানে এদিন খাব পাৰি আৰু তো এতিয়া যাওঁ এয়া ইহঁতৰ ঘৰত যাম এইফালে আমাৰ মামাহঁতৰ ঘৰ আৰু এয়া মানে মামাহঁতৰ ঘৰৰ আগৰ ঘৰতে আৰু পূজাখন আছে তো এতিয়া তাত যাওঁ খিচাৰি খাই লওঁ মৃদুল দিয়া পাত দিয়া খিচাৰি খাম আমি ৰাজু খিচাৰি দি এইফালে 2 গিলাচ পানী মানে মই পানী ইমানে খাওঁ তাৰ কাৰণে মোক মানে 2 গিলাচ পৰি গৈছে মোৰ তাতে 2টা গ্লাছ তো 2টা গ্লাছত পানী দিলোঁ এতিয়া খিচাৰি খাই থাকিম পানী খাই থাকিম আৰু দুলুবা আৰু সৰু মকেৰি ভিতৰত খাই আছে এতিয়া মই এয়া মহিলা সন্থাৰ লগত বহি গৈছোঁ খিচাৰি খাওঁ আৰু এতিয়া আমি ঘৰ আহিলোঁ আহি পেলাই অকণমান শুলোঁ এতিয়া উঠিলোঁ কাৰণ মানে যাওঁ টিউশ্যনত কাৰণ ছোৱালীকেইটাৰ চলি আছে পৰীক্ষা বাকী আজিৰ ভিডিঅ'টোত কি দেখুৱালোঁ কি নেদেখুৱালোঁ মানে গমেই পোৱা নাই মই জাষ্ট মানে যি হৈ আছে সেইখিনি আপোনালোকক আৰু দেখাই যাই আছোঁ তো এতিয়া আৰু দেখুৱাব লগা তেনেকুৱা একো নাই মানে সেই মন্দিৰত যে গৈছিলোঁ মন্দিৰত মানে ৰাতিহে হ'ব পূজা ভালকৈ এতিয়া মাহঁত যাব নাম গাব তাতেও তো খিচাৰি পাতি কিবাকিবি খুৱাব তো শিৱলিংগটো দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু মানে এতিয়া যোৱাই নহ'ল তো যদি মই গধূলি যাওঁ তেতিয়াহ'লে আপোনালোকক দেখুৱাম মানে নেক্সট পাৰ্ট এটা বনাম যদি যাওঁ তেতিয়া মন্দিৰৰ বস্তুখিনি আপোনালোকক দেখুৱাম বাকী এই ভিডিঅ'টো আজি ইয়াতে সামৰোঁ আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব